এটা ডাঙৰ কথা এইটোৱে যে বেলেগ নাহে, জুবিন গাৰ্গ কিয় আহে আৰু ইমান নিস্বাৰ্থভাৱে, কোনো স্বাৰ্থটো নাই। স্বাৰ্থ বুলিবলৈ বস্তু নাই আৰু কথাটো হ'ল মানুহৰ যেতিয়া দৰকাৰ হয় তেতিয়া আৰ্টিষ্ট ওলাই আহিব লাগে আচলতে ৰাজপথলৈ। আৰু মোৰ সেইটোৱে, আৰু মই জনতাৰ লগত থাকি ভাল পাওঁ, জনতাৰ কাৰণে কাম কৰি ভাল পাওঁ। সকলো শিল্পী সমাজ একেলগে আছে আপোনাৰ লগত? আছে, অলমষ্ট আছে। আজি বহুতক দেখা পোৱা নাই বাৰু, কিছুমানে গৰমৰ কাৰণে অহা নাই চাগে, কিন্তু সকলোৱে ছাপোৰ্ট কৰিছে আৰু লগত আছে বেছিভাগ, সেইটোৱে ভাল লাগিছে। আজি গৰম লগা নাই? গৰম ফিলেই কৰিব পৰা নাই কি হৈছে, খোজকাঢ়ি আছোঁ আৰু গৈ আছোঁ, আৰু গৈ গাটো ধোৱাৰ পিছতে গম পাম। ধন্যবাদ জুবিন দা। আৰু আজি আমি যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ, চান্দমাৰী হৈ, পল্টন বজাৰ হৈ, শংকৰদেৱ পথ হৈ, আকৌ গণেশগুৰি হৈ চান্দমাৰীলৈ, গোটেই যাত্ৰাটোৰ শেষত কি ক'ব আপুনি? শেষত সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ সহযোগিতা কৰাৰ বাবে, আৰু ভৱিষ্যতেও যেতিয়াই দৰকাৰ হ'ব তেতিয়া মই সদায় থাকিম মানুহৰ লগত, আৰু মোৰ লগতো সকলো আৰ্টিষ্ট থাকিব বুলি কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন দা। মই এটা কথা বিশ্বাস কৰোঁ যে শিল্পী হিচাপে সামাজিক দায়বদ্ধতা থাকিব লাগিব এজন শিল্পীৰ, কাৰণ শিল্পী এজনক মানুহে জন্ম দিয়ে, ৰাইজে জন্ম দিয়ে। যে যিমান যি কৰিলোঁ ৰাইজে যদি প্ৰশংসা নকৰে, ৰাইজে যদি ভাল নাপায়, সেইজন শিল্পী কেতিয়াও প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে। গতিকে ৰাইজে ইমান মৰম দিছে আমাক। মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, ৰাইজৰ প্ৰতি মোৰ এটা দায়িত্ব আছে, তেওঁলোকক মই কিবা এটা ঘূৰাই দিব লাগিব। আৰ্টিষ্ট সদায় মানুহৰ লগতে, মানুহৰ কাৰণে জীয়াই